হেল্ল' গুড মৰ্ণিং টু অল। বহুত দিন হ'ল ভিডিঅ' বনোৱাই নাই, মানে সময়ো পোৱা নাছিলোঁ। ইফালে খেতি পথাৰতো অলপ চলপ কাম কৰিলোঁ। তো আজি এটা টপিক লৈ আহিলোঁ, আৰু টপিকটো মানে কি হ'ল, এটা কথা কৈ লওঁ প্ৰথমতে। যদি কিবা ডাঙৰ কৰাৰ ইচ্ছা আছে, সৰু সৰু কথাবোৰত গুৰুত্ব নিদিব। সৰু সৰু কথাবোৰে মানে আপোনাক ধৰি ৰাখিব। যদি গুৰুত্ব দিয়ে, সৰু সৰু কথা কিছুমান এৰি দিব লাগিব, বাদ দিব লাগিব, তেতিয়াহে আপুনি ডাঙৰ কামটো কৰিব পাৰিব। মানে মই চাকৰিটো কৰি মই ভাল কৰিলোঁ নে বেয়া কৰিলোঁ মই নাজানো, কিন্তু কেতিয়াবা কেতিয়াবা এনেকুৱা লাগে যে কিয় কৰিলোঁ, মানে অলপ ডিপ্ৰেছ ফিল হৈ যায় কেতিয়াবা। তাৰপিছত ভাবোঁ কিছুমান ভালেই হ'ল, এনেকুৱা এনেকুৱা কৰিব পাৰিছোঁ, আৰু মুভ অন হৈ যাওঁ। তো মোৰ ক্ষেত্ৰত এইটো হৈ আছে বৰ্তমান। কিয় কৈ আছোঁ মই সেইটো ক'ম। যদি আপোনাৰ কিবা বেলেগ হোৱাৰ ইচ্ছা, বা আপুনি প্ৰফেচাৰ বা এছিষ্টেণ্ট প্ৰফেচাৰ মানে টিচিং লাইনত যোৱা যদি ইচ্ছা, যদি বেলেগ কৰাৰ ইচ্ছা, মাষ্টাৰ ডিগ্ৰী কৰি PhD ডক্টৰেট ল'ম, এনেকুৱা বহুত কৰ্চ আছে, এনেকুৱা কৰাৰ যদি ইচ্ছা আছে, যদি আপুনি পঢ়ি থকাৰ সময়তে চাকৰিটো পাল, যদি আপোনাৰ সঁচাই ইচ্ছা আছে, তেতিয়াহ'লে চাকৰিত জইন নকৰিব। কাৰণ আপুনি চাকৰিটোত সোমাই পিনে আপোনাৰ মানে এটা সময়ত, মানে এটা পৰ্যায়ত আপোনাৰ তাৰ মানে এনেকুৱা লাগিব যে কিয় কৰিলোঁ, মই সেইটো কৰ্চ কৰা হ'লে ভাল আছিল, বা মই সেইটোতে মই কণ্টিনিউ কৰিব লাগিছিল, চাকৰিটো পিছতো কৰা হ'লেও ভাল আছিল বুলি মানে ভাবিব আপুনি। যদি আপুনি পঢ়ি আছে ডিউৰিং, মানে পঢ়ি উঠিয়ে বা মানে BA পাছ কৰিয়ে যদি আপুনি চাকৰিটো পাল, আপোনাৰ মাষ্টাৰ ডিগ্ৰী কৰাৰ ইচ্ছা, ডক্টৰেট কৰাৰ ইচ্ছা, একদম ইচ্ছা আৰু মনৰ পৰা, তেতিয়াহ'লে কৰক। নহ'লে পিছত আপোনাৰ এনেকুৱা লাগিব যে মই কিয় নকৰিলোঁ, বোলে B.Ed কৰাৰ ইচ্ছা আছিল মোৰ, এনেকুৱা BTech কৰাৰ ইচ্ছা আছিল, তেতিয়াহ'লে কৰক। যদি একো প্ৰব্লেম নাই, সৰু সৰু কথা, এই থাৰ্ড গ্ৰেডৰ চাকৰিটো কৰিম, ফৰ্থ গ্ৰেডৰ চাকৰিটো কৰিম, এই সৰু সৰু কথাবোৰ বাদ দিব লাগিব, তেতিয়াহে আগলৈকে যাব পাৰিব। সেইবিলাক কৰিব পাৰিব, ডক্টৰেট লৈ, বা টিচাৰ হোৱাৰ ইচ্ছা আছে টিচাৰ হ'ব পাৰিব, B.Ed কৰাৰ ইচ্ছা আছে B.Ed কৰিব পাৰিব, প্ৰফেচাৰ হোৱাৰ ইচ্ছা আছে প্ৰফেচাৰ হ'ব পাৰিব। এইবোৰ কথা বাদ দিব লাগিব যে সৰু সৰু গেটৰ চাকৰিটো লওঁ, এডিআৰি আহিছে, এডিআৰিত চাকৰি এটা সৰু কৰিব হয়, চাকৰিটোত জইন কৰিব হয়, কিন্তু এটা সময়ত এনেকুৱা লাগিব যে মই কিয় কষ্ট নকৰিলোঁ, ৱাই। মোৰ এতিয়া মানে এতিয়াতো DLEDটোতো এতিয়া ইনভেলিডেই আৰু। মোৰ DLEDটো কৰাৰ ইচ্ছা আছিল যেতিয়া 23-22 চনত, তেতিয়াহ'লে ঘৰৰ পৰা ইমান হেৰি নাছিলে যে, সেইকাৰণে ঘৰতো মই হেৰি কৰা নাছিলোঁ। তো ভাবিলোঁ চাকৰি এটা কৰোঁ, তাৰপিছত মই পঢ়াৰ কাৰণে সময় পাম, বা পঢ়াৰ কাৰণে পইচা পাতি পাম, একো সমস্যা নহ'ব, সেইকাৰণে চাকৰিটো কৰিলোঁ হয়, পইচা পাইছোঁ হয়, কিন্তু এতিয়া মই DLED কৰিব যাব পাৰোঁ নেকি? মই নোৱাৰোঁ। এতিয়া মই অপেনত যদি মই মাষ্টাৰ ডিগ্ৰী কৰিব পাৰোঁ, অপেনত মাষ্টাৰ ডিগ্ৰী কৰা আৰু ৰেগুলাৰ মাষ্টাৰ ডিগ্ৰী কৰাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। ৰেগুলাৰত মই মাষ্টাৰ ডিগ্ৰী কৰিলে মই বহুত একাডেমিক বস্তু জানিব পাৰোঁ, বহুত মই প্ৰেক্টিকেল বস্তু জানিব পাৰোঁ, বহুত প্ৰগ্ৰেমত মই ভাগ ল'ব পাৰোঁ, বহুতখিনি আহি যায় ৰেগুলাৰত কৰা। অপেনত কৰা মানে কি আৰু, নিজে এছাইনমেণ্ট কেইটামান লিখিলি, জমা দিলোঁ, কেতিয়াবা চেমিনাৰ হ'লে হ'ল, নহ'লে নাই, জমা দিলোঁ, সেইখিনিয়ে আৰু এক্সামটো দিব গ'লোঁ। তো এনেকুৱা আকাশ পাতাল পাৰ্থক্য অপেন আৰু ৰেগুলাৰৰ মাজত। যদিও বা দুখন মাৰ্কশ্বিটৰো, দুখন চাৰ্টিফিকেটৰো আজিৰ ডেটত সমপৰ্যায়ৰ মৰ্যাদা আছে, মানে চেম ভেলু, তথাপি মানে যিটো কৰ্চটো কৰাৰ মজাটো অপেনৰ তুলনাত ৰেগুলাৰ কৰ্চত বেছি মজা আছে। গতিকে এতিয়া কামটোত সোমোৱাৰ লগে লগে মই সেই ৰেগুলাৰ কৰ্চটো কৰিব যাব নোৱাৰোঁ। তো তাতো মোৰ প্ৰব্লেম। এতিয়া মই যদি ভাবোঁ B.Ed কৰিম বুলি ভাবোঁ, তেতিয়াহ'লে মই B.Ed কৰিব যাব নোৱাৰোঁ। কাৰণ ডিপাৰ্টমেণ্টৰ কামত অহা কৰ্চ ল'লেহে ডিপাৰ্টমেণ্টে মানে যিটো মানে ষ্টাডি লিভ সেইটো পায়। তাৰো প্ৰচেছ আছে, 5 বছৰ হৈ যাব লাগিব। 5 বছৰ হৈ যোৱাৰ লগে লগে মোৰ বয়সটো আৰু 30 বছৰ বয়সটোও মোৰ যাব। তো সেই কৰ্চটো কৰি মেলি মই আৰু বয়স ভালেখিনি পাৰ হৈ যাব মোৰ। চাকৰিত এপ্লাই কৰোঁ মানে মোৰ তেতিয়াতে আধা বয়স পাৰে হৈ যাব। তো এনেকুৱা বিপাঙত পৰি গ'লোঁ। এতিয়া চাকৰিটো ৰিজাইন মাৰোঁ বুলিও মাৰিব নোৱাৰোঁ। চাকৰিটো মই যিকেইটা আগতে মই পইচা পোৱা নাছিলোঁ, চলি আছিলোঁ। এতিয়া মই চাকৰিটো পোৱাৰ লগে লগে পইচা অলপ পালোঁ, লাইফষ্টাইলটো অলপ চেঞ্জ হৈ গ'ল। এতিয়া যদি মই চাকৰিটো ৰিজাইন মাৰি দিওঁ, মই পইচা ক'ৰ পৰা পাম? আৰু সেই লাইফষ্টাইলটো যিটো লাইফষ্টাইলত আহি গ'লোঁ, আগৰ লাইফষ্টাইলত এতিয়া মই ঘূৰি যাব নোৱাৰোঁ। এইটো একদম সত্য কথা। তো এই কিছুমান প্ৰব্লেম আহে। যদি আপোনাৰ কিবা ডাঙৰ কৰাৰ ইচ্ছা আছে, হেঁপাহ আছে, তেতিয়াহ'লে এনেকুৱা সৰু সৰু কথাবোৰ বাদ দিব লাগিব। সৰু সৰু কথাবোৰত গুৰুত্ব নিদিব। চাকৰি আহি থাকিব, ওলাই থাকিব, কিন্তু নিজৰ ইচ্ছাটোক মানে নেওচি যদি ভাবে, মানে নেওচি আৰু যদি কাম কৰিম বুলি ভাবে, একদিন মানে ৰিয়েলাইজ হয় আৰু যে মই এই কামটো নকৰিলেও ভাল আছিল বুলি পিনে। যদি পাৰে, ঘৰৰ অৱস্থা বেয়া মোৰ দৰে, মোৰো ইমান বেয়া নাছিল, কিন্তু চলিবৰ কাৰণে কিবা এটা লাগে আৰু। তো যদি বেয়া আৰু ঘৰৰ অৱস্থা, তেতিয়াতো কৰিবই লাগিব। তথাপি বাকী এনে APSC বা কিবা দিম বুলি ভাবিলে সেইবিলাকৰ কাৰণেতো পঢ়াৰ সময়ত হেৰ পাব, এনেকুৱা চাকৰি তাকৰি কৰিও। কিন্তু কিছুমানৰ বহুতৰে ইচ্ছা থাকে ন, যে মই B.Edটো কৰিম, PhDটো কৰিম। তো তেনেকুৱা হ'লে আপোনাৰ
90% অসুবিধা হ'ব আৰু 90% বুলি ক'লো মই। তো মই কেতিয়াবা ভাবোঁ মই DLEDটো কিয় কৰি নল'লোঁ বা BEdটো কৰা হ'লেও ভাল আছিল। BEdটো মই যদি ৰেগুলাৰত কৰিলোঁ হয়, মাষ্টাৰ ডিগ্ৰীটো মই অপেনত ল'লেও হ'ল হয়। তো আজিকালি অপেনৰ ভেলুখনো ছেমে। তো তেনেকুৱা ভাৱ হয়, এতিয়া নোৱাৰোঁ আৰু সেইটো লাইনত যাব। এতিয়া মানে ইম্পচিবল। এতিয়া মই এই চাকৰিটো বাদ দি পিনে মই নেক্সট এটা যে চাকৰি পাম, তাৰ চিয়ৰিটি, তাৰ গেৰেণ্টিটো মোৰ লগত নাই। তো কি কৰিব পাৰোঁ নেক্সট? বৰ্তমান য'ত আছোঁ তাতো বাৰু ঠিকেই আছোঁ, একো অসুবিধা নাই। কিন্তু সকলো এটা ডিজায়াৰ থাকে ন, তো কেতিয়াবা সেই ডিজায়াৰটোৱে মানে খুন্দা মাৰে, ভাৱ হয়, ডিপ্ৰেছ ফিল কৰাই। এইখিনিয়ে আৰু কি ক'ম। আপোনালোকক মই ভিডিঅ'টো এইকাৰণে বনালোঁ যে যদি আপোনালোকৰ ইচ্ছা আছে বোলে মই BEdটো কৰি মোৰ টিচাৰ হোৱাৰ ইচ্ছা, তেতিয়াহ'লে সেই লাইনতে গুচি যাওক। কিন্তু এনেকুৱা গ্ৰেড 3 গ্ৰেড 4 কৰি লাভ নাই। ইয়াতে সোমোৱাৰ লগে লগে সেই লাইনটোৰ পৰা ট'টেলি ছেপাৰেট হৈ আহিব লাগিব, কাৰণ আপুনি সময় নাপায় ন। আপুনি সময় নাপাব, আপুনি বন্ধ নাপাব, আপুনি লিভ নাপাব। তো সেয়াই আৰু বাকী যাৰ যাৰ বোলে পঢ়া পাতি শেষ হৈ গ'ল, এতিয়া চাকৰি এটা হ'লে হ'ল, তেতিয়া তেওঁলোকৰ কাৰণে বেষ্ট অপশ্যন আৰু গ্ৰেড 3 হওক বা গ্ৰেড 4 হওক, বেষ্ট অপশ্যন। চাকৰিটো কৰি যাওক, টেনশ্যন নাই। এতিয়া মই পঢ়া শেষ হৈয়ে মানে এক্সাম দিয়ে চাকৰিটো পাই গ'লো ন। এতিয়া মোৰ লগৰবিলাকে কৰি আছে, কোনোবাই মাষ্টাৰ ডিগ্ৰী কৰি আছে, কোনোবাই BEd কৰি আছে। তো দেখোঁ ন কেতিয়াবা মানে মানুহৰ মনটো নামানে ন, সদায় মানে সিচোন অমুকটো কৰিল, ময়ো কৰিব পাৰিলো হয়, এনেকুৱা আহে ন। ওপৰততো ভাবা যায় সেনেকুৱা। তো মানুহৰ মনহে আৰু এইটো। তো মনতকেনো পাতল বস্তু মানে দ্ৰুতবেগী বস্তু কিনো? পোহৰতকে দ্ৰুতবেগী বস্তুটোৱে হৈছে মন। তো চিন্তা হয়, ভাৱ হয়। তো এইখিনিয়ে আপোনালোকক ক'লো, যদি ইচ্ছা আছে বেলেগ কিছু কৰাৰ, কিবা কৰাৰ, তেতিয়াহ'লে কৰক। সৰু সৰু কথাবোৰ বাদ দিয়ক। অকল চাকৰি বুলিয়ে নহয়, জীৱনত যদি কিবা কৰাৰ ইচ্ছা আছে ডাঙৰকে, তেতিয়াহ'লে সৰু সৰু কথাবোৰ বাদ দিব লাগিব। 10 টকা 20 টকা বাদ দিব লাগিব, তেতিয়াহে 100 টকা 1000 টকা ধৰিব পাৰিব। সেইটোৱে কথা। দিয়ক, ধন্যবাদ।